इसका एक्सीडेंट हो गया है, इसको आज भाज के खाएगा। नमस्कार बंधुসকল, स्वागतम जनाइছো মোৰ অন্য এটা ভিডিঅ'লে। মানে আজি ভিডিঅ'টো হৈছে আপোনাৰ ঘৰততো চাউল আছে, শাক পাত নাই মানে খাবলৈ। তাকে ভাবিলোঁ ৰাতিপুৱা সাঁজটোতো টেঙা চেপি কিনে ভাতত তেনেকৈ পাৰ কৰি দিলোঁ। এতিয়া দুপৰীয়া সাঁজটো চিন্তা হৈ গৈছে, তো এতিয়া অলপ ওলাই যাওঁ বুলি ভাবিছোঁ। ঢেকীয়া বিচাৰি যাওঁ ওচৰতে, আৰু ইয়াত নলা এটা আছে, শিলৰ নলা, ককৰা বিচাৰিম, ককৰা ঢেকীয়া। তো চাওঁ, কচু থুৰি পালে কচু থুৰি লৈ আনিম আৰু দুডালমান। তো চাওঁ কি পাওঁ আজি। তো ব'লক ভিডিঅ'টো শেষলৈকে চাই যাওক, আৰু নতুনকৈ কোনোবাই যদি মোৰ চেনেলটোলৈ আহিছে ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ। তো বন্ধুসকল পাই গ'লোহি, ককৰা বিচৰা নলাটো পালোহি। তো কপালটো বেয়া, মানে ইয়াত দুদিনৰ আগত কোনোবাই ককৰা বিচাৰি থৈ গ'ল, শিলবোৰ চব উঠাই থৈ দিয়া আছে। এই নলাটো এইটো ভাবিছিলোঁ ককৰা চকৰা বিচাৰিম আৰু ঘৰত এসাঁজ হ'ব, আৰু নহ'লগৈ আৰু। হ'লেও চাওঁ, বিচাৰোঁ, যদি দুটামান পাওঁ তো ঠিকেই আছে, যদি নাপাওঁ যাবগৈ লাগিব আৰু এনেকৈ। ঠিক আছে, এতিয়া অকলে আহিছোঁ যে কেমেৰা চেমেৰা কৰি পিনে অলপ দিগদাৰ হ'ব। তো ককৰা বিচাৰি লওঁ, যদি পাওঁ দেখাম, নিশ্চয় দেখাম। আৰু ককৰা পালে মানে ভৰাম বুলি এনেকৈ টিং এটা লৈ আহিছিলোঁ নহয়, খালীকৈ নিব নাপালে হয় আৰু দেই, তাকে আশা কৰিছোঁ। আজি খালী হাতে যাব লাগিব বুলি একদম বাল্টিঙত চেণ্ডেলযোৰহে ভৰাই লৈছিলোঁ আৰু দেই। কিন্তু কপালটো ইমানো বেয়া নহয়, এইটো গাঁতত এটা সোমাই আছে দেই, শিলটো অঁতৰালে পাম। এইটো বহনিটো বেয়া নহয় আৰু, এটা পালোঁ আৰু দেই। এই বাল্টিংটো আৰু খালীকৈ নিব নালাগে আৰু এতিয়া। টেন টেন পাই গ'লোঁ, আৰু কেইটামান পালেতো হৈ গ'ল আৰু। চেণ্ডেলযোৰকে ভৰাই লৈছিলোঁ আৰু নেপাম নেকি বুলি, আৰু পালে মানে আকৌ দেখাম বাৰু দেই। তো বন্ধুসকল বিচাৰি থাকোঁতে আৰু এটা দেখিলোঁ, এইটো এটা মাত শুনি পলাব বিচাৰিছ হে? আজি চৰব না তোকে আজি চৰব না। ভয় লাগে খালি দেই, মোৰ যে ককা চকা বেছি ধৰা অভ্যাস নাই আকৌ, বিৰাট ভয় লাগে মোক। তেৰিকা নপলাবি দেই, নপলাবি। এনেও ককা চকা পোৱা নাই। আৰু এটা পাই গ'লোঁ। এনেকুৱা আৰু 10-15টামান পাই গ'লে হৈয়ে গ'ল আৰু। নেপাম বুলি ভাবিছিলোঁ দেই এটাও। গৰম লাগি গ'ল। তো বন্ধুসকল বহুতখিনি সময় বিচাৰিলোঁ আৰু পালোঁ কেইটামান। একেবাৰে নেপাম বুলি ভাবিছিলোঁ, কিন্তু পালোঁ যে সেইটোৱে সন্তুষ্ট আৰু। এতিয়া বহুত ৰ'দ দিছে, ইয়াৰ পৰা এতিয়া ওলাই যাওঁ বুলি ভাবিছোঁ। গৰম বেছি হ'লে সাপ ওলাব বুলি ভয়। ঢেকীয়া বিচাৰিম বুলি কৈছিলোঁ, যদি পাৰোঁ বিচাৰিম, নহ'লে যামগৈ আৰু। মানুহজনীয়ে বেয়াত খাই ভাল পায় তাৰমানে, সেইটো কাৰণে মই ইমান কষ্ট কৰি আছোঁ। মই ইমান ভাল নাপাওঁ, কিন্তু মানুহজনী বৰ ভাল পায়। মানুহজনীৰ কাৰণে বিচাৰি আহিলোঁ দেই। এই নাই কৰোঁতে ইমানকেইটা পালোঁ আৰু যেন তেনে দেই। যথেষ্ট আৰু এইখিনি, দুটা মানুহৰ কাৰণে কিমান লাগে আৰু, কিমান খাবনো। যিমানখিনি পাৰিলোঁ আনিলোঁ আৰু দেই। তেৰিকা গৰমত অৱস্থা বেয়া হৈ গ'ল। মানে কি কৰিছা? কি কৰিছা? গা ধুইছা? পুৰা বেগ ভৰ্তি, বাল্টি ভৰ্তি, পুৰা মাল লৈ আনিলোঁ। পলালে ধৰ হয় ধৰ এইটো
सब लाइसे हैं इसको जान ले लिया है मार दिया है साली को इसका एक्सीडेंट हो गया है इसको आज भाज के खाएगा এতিয়া আমি এইখিনি চফা কৰি লওঁ এই ওপৰৰ মানে মাথাৰ ওচৰত যোনটো বেছি টান অংশটো সেইটো পেলাই দিব লাগিব সেইটো নাখায় মানে এইটো বস্তুটো এইটো নাখায় পেটু চেটুবিলাক সোমাই কোলা কোলা কিবা লেতেৰা এইবোৰ এই বস্তুটোহে খায় মানে এইটো খাব লাগিব আৰু এই নখকেইটা কাটি দিওঁ মানে নখকেইটা বহুত ধাৰ ধাৰ হৈ আছে কিছুমানে এনেকৈ খাই দিয়ে কিন্তু আমি আৰু নখকেইটা কাটি ল'ব লাগিব এইখিনি চফা কৰি লওঁ গোটেইবোৰ এনেকুৱাকৈ চফা কৰি ল'ব লাগিব গোটেইখিনি তাৰপিছতহে আৰু তেলত দি খাবা দেই এইকেইটা চফা তফা কৰি দিলোঁ আৰু চফা কৰি মেলি ইমানটোমান হৈছে দুটা মানুহৰ কাৰণে যথেষ্ট আৰু এটা বস্তু পাইছোঁ নহয় বস্তু নহ'লে শাক লৈ আনিছোঁ নহয় বলেৰে ঢেকীয়া ইমানটো পালোঁহে ইমান আনিলা ঢেৰ আনিলোঁ হ'ব ন হৈ যাব মজা সেইটো কাৰণে ইমান ডাঙৰ বেগ লৈ গৈছোঁ ঢেৰ পাম যে এইখিনি এতিয়া বনাই খোৱাহে কথা তো বন্ধুসকল এইখিনি আৰু মোকেই বনাবলৈ ফচাই দিলে আৰু দেই আমি আকৌ গাঁৱলীয়া মানুহ যে বৰ চিম্পুলতে বনাই খাই থৈ দিম আকৌ এই যেনেকৈ বনাম তেনেকৈ খাম আৰু হয় নাই বাৰু তো বন্ধুসকল আমাৰ পকৰা ৰেডি হৈ গ'ল বনাই কিনে তো আপোনালোকেও চেষ্টা কৰক অকণমান কষ্ট কৰক ঘৰতে টেষ্টি মাল বনাই কিনে খাব পাৰিব নহয় জানো আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ' চাই ভাল লাগিলে লাইক কৰি দিব সিমানে আৰু আজি ইমানতে সমাপ্ত কৰিছোঁ দেই বাই বাই